নমস্কাৰ বন্ধুসকল CL পাৰ্চন ল ইণ্ডিয়া ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো নিশ্চয় গম পাইছে যে এপ্ৰিলৰ 2 তাৰিখে SI এক্সামটো হ'ব। গতিকে SI এক্সামৰ কাৰণে আপোনালোকে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ। এই পাৰ্টত আমি কেইটামান নহয় বহুতকেইটা কুৱেশ্যন আলোচনা কৰিম। ইম্পৰ্টেণ্ট কুৱেশ্যন আগতে হৈ যোৱা SI যিবিলাক এক্সাম আছে সেইবিলাক এক্সামৰ পৰা আপোনালোক কুৱেশ্যনবিলাক দি দিছোঁ। লগতে ফৰেষ্টাৰ gr-1 এক্সাইজ কনষ্টেবল এছিষ্টেণ্ট জেলা এইবিলাকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। গতিকে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট কুৱেশ্যনটো আজি লৈছোঁ। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে? এইটো কুৱেশ্যন কৰিছিলে। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে? এইবিলাক কুৱেশ্যন আগতে আহি গৈছে মানে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব গদাধৰ সিংহ। উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল গদাধৰ সিংহই। আৰু যদি চনটো সোধে আপোনালোকৰ চনটো মনত ৰাখিব 1694 1694 উমানন্দ মন্দিৰটো গদাধৰ সিংহই স্থাপন কৰিছিলে। গতিকে মনত ৰাখিব এইটো কুৱেশ্যন। লগতে তাৰপিছত নেক্সট কুৱেশ্যন আছিলে ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন? এইবিলাকো আগতে আহি যোৱা কুৱেশ্যন মই কৈছোঁ আগতে আহি যোৱা কুৱেশ্যনবিলাক আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইকাৰণে দি দিছোঁ। ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিলে? এইটো কুৱেশ্যন কৰিছে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব ৰাজা ৰামমোহন ৰায়। ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক আছিলে ৰাজা ৰামমোহন ৰায়। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে বন্দে মাতৰম কোনে ৰচনা কৰিছিলে? বন্দে মাতৰম কোনে ৰচনা কৰিছিলে? এইটো কুৱেশ্যন আহিছিলে 2016ত আহিছিলে। এইটো কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব বংকিম চন্দ্ৰ চেটাৰ্জী। বন্দে মাতৰম কোনে ৰচনা কৰিছিলে? এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জীয়ে বন্দে মাতৰম সেই গীতটি ৰচনা কৰিছিলে। গতিকে মনত ৰাখিব বন্দে মাতৰম কোনে ৰচনা কৰিছিলে। নেক্সট কুৱেশ্যন আছে ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সৈতে সম্পৰ্কিত? ভাৰতীয় সংবিধানৰ কোনটো অনুসূচী পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সৈতে সম্পৰ্কিত? এইটো কুৱেশ্যন আহিছিলে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যাব একাদশ। পঞ্চায়তী ৰাজ ব্যৱস্থাটো ভাৰতীয় সংবিধানৰ একাদশ অনুসূচীৰ সৈতে জড়িত। গতিকে মনত ৰাখিব এইটো কুৱেশ্যন আহি গৈছে মানে আগতে। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে ৰাণী ঝান্সী ৰেজিমেণ্ট কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে? ৰাণী ঝান্সী ৰেজিমেণ্ট কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে? এইটো কুৱেশ্যন আহিছিলে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যাব নেতাজী সুভাষ চন্দ্ৰ বসু। নেতাজী সুভাষ চন্দ্ৰ বসুৱে ৰাণী ঝান্সী ৰেজিমেণ্টটো স্থাপন কৰিছিলে। গতিকে মনত ৰাখিব নেতাজী সুভাষ চন্দ্ৰ বসু। এইবিলাক কুৱেশ্যন এইকাৰণে দি আছোঁ যে এইবিলাক কুৱেশ্যন আগতে আহি গৈছে 2015 16 17 18 এনেকুৱা পৰীক্ষাবিলাকত আহি গৈছে। এইকাৰণে আপোনালোকক দিছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত নেক্সট কুৱেশ্যন আছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিলে? জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে আপোনালোকে নিশ্চয় জানে সকলোৱে। এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? কিমান চনত সংঘটিত হৈছিল? এইটো কুৱেশ্যন কৰিছে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যাব 1919 চনত। 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিলে। ইয়াৰ পিছত নেক্সট কুৱেশ্যন উঠিছে বুদ্ধৰ জন্ম হৈছিল। বুদ্ধৰ জন্ম ক'ত হৈছিল? এইটো কুৱেশ্যন কৰিছে। বুদ্ধৰ জন্ম হৈছিল বুলি লিখিলোঁ মই, ক'ত হৈছিল হ'ব লাগিছিলে। ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব লুম্বিনী। বুদ্ধদেৱৰ জন্ম হৈছিলে লুম্বিনী নামৰ ঠাইত। লুম্বিনী হৈছে বুদ্ধদেৱৰ জন্মস্থান। গতিকে মনত ৰাখিব। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে মেৰিকম চলচ্চিত্ৰখনত মেৰিকম হৈছে মেৰিকম চলচ্চিত্ৰখনত যিখন মেৰিকম নামৰ ফিল্ম উলিয়াইছিল সেই ফিল্মখনত মেৰিকম কোন হৈছিল? কোনে মেৰিকমৰ এক্টিং কৰিছিলে? এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব প্ৰিয়ংকা চোপ্ৰা। প্ৰিয়ংকা চোপ্ৰাই মেৰিকম নামৰ সেই ফিল্মখনত মেৰিকমৰ চৰিত্ৰটো লৈছিলে মেৰিকম চলচ্চিত্ৰখনত। নেক্সট কুৱেশ্যন আছে ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? এইটো কুৱেশ্যন আহিছিলে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব 28 ফেব্ৰুৱাৰী। ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় 28 ফেব্ৰুৱাৰী তাৰিখে। প্ৰত্যেক বছৰে 28 ফেব্ৰুৱাৰী তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়, নেশ্যনেল ছায়েন্স ডে'। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? এইটো কুৱেশ্যন কৰিছে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব 25 জানুৱাৰী। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী তাৰিখে পালন কৰা হয়। প্ৰত্যেক বছৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী তাৰিখে পালন কৰা হয়। নেশ্যনেল ভোটাৰ্ছ ডে' ইংলিছত হ'ব নেশ্যনেল ভোটাৰ্ছ ডে' আৰু অসমীয়াত সেইটো। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? এইটো কুৱেশ্যন কৰিছিলে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব 1826 চন। এনেকুৱা ধৰণৰ কুৱেশ্যন বহুতকেইটা কুৱেশ্যন আছে। ইয়াণ্ডাবু সন্ধি শৰাইঘাটৰ যুদ্ধ এনেকুৱা কুৱেশ্যনবিলাক প্ৰায়বিলাক পৰীক্ষাতে কিন্তু আহি থাকে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে ভালদৰে চাব। ইয়াতো আহি গৈছে। নেক্সট কুৱেশ্যন আছে হিউৱেন চাং কাৰ দিনত অসমলৈ আহিছিলে? হিউৱেন চাং কোনজন ৰজাৰ সময়ত অসমলৈ আহিছিলে? এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মনৰ সময়ত হিউৱেন চাং অসমলৈ আহিছিলে বা কামৰূপলৈ আহিছিলে। সেই সময়ত অসমৰ নাম কামৰূপ আছিল যিহেতু, গতিকে কামৰূপলৈ বুলি হয়তো সুধিব পাৰে প্ৰশ্নটোত। এই কুৱেশ্যনত যিহেতু অসমলৈ বুলি সুধিছিলে সেইকাৰণে কুৱেশ্যনটো যি আছে সেইটোৱে দিছোঁ, কিন্তু কেতিয়াবা কামৰূপলৈ বুলি সুধি দিব পাৰে। তাৰপিছত নেক্সট কুৱেশ্যন আছে ভাস্কো দা গামাই কিমান চনত ভাৰতলৈ অহা সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল? ভাস্কো দা গামাই কিমান চনত ভাৰতলৈ অহা সাগৰীয় পথটো আৱিষ্কাৰ কৰিছিলে? এইটো কুৱেশ্যন আহিছিলে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব 1498। 1498ত ভাস্কো দা গামাই ভাৰতলৈ অহা সেই সাগৰীয় পথটো আৱিষ্কাৰ কৰিছিলে। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আছে মাকাম উপন্যাসখনৰ ৰচক কোন? মাকাম নামৰ সেই উপন্যাসখনৰ ৰচকগৰাকী কোন? এইটো কুৱেশ্যন কৰিছে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব ৰীতা চৌধুৰী। মাকাম নামৰ যিখন উপন্যাস আছে সেই উপন্যাসখনৰ ৰচকগৰাকী হৈছে ৰীতা চৌধুৰী। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে তানচেন কোন ৰজাৰ
ৰাজসভাৰ সংগীতজ্ঞ আছিল তানসেন এজন বিখ্যাত সংগীতজ্ঞ হৈছে তানসেন তেওঁ কোনজন ৰজাৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল কোনজন ৰজাৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল এই কোৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব আকবৰ তানসেন আকবৰৰ ৰাজসভাৰ এজন বিখ্যাত সংগীতজ্ঞ আছিল গতিকে মনত ৰাখিব ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে মিছন ইন্দ্ৰধনু কিহৰ সৈতে জড়িত মিছন ইন্দ্ৰধনু কিহৰ সৈতে জড়িত এই কুৱেশ্যন কৰিছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব শিশু ৰোগ অপশ্যনত শিশু ৰোগ যিহেতু আছিল অপশ্যনেল যিহেতু কুৱেশ্যন আছিলে মই অপশ্যনৰ পৰা এইটো দিছোঁ শিশু ৰোগ বুলি কিন্তু শিশু আৰু মহিলাসকলৰ মানে ৰোগৰ সৈতে জড়িত এই মিছন ইন্দ্ৰধনুটো ৰোগ ব্যাধি কৰাৰ মানে মিছন এইটো মিছন ইন্দ্ৰধনু শিশু আৰু মহিলাসকলৰ ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিলে ভাৰতৰ সংবিধানখন কিমান চনত গ্ৰহণ কৰা হৈছিলে কিমান চনৰ কিমান তাৰিখে এইটো কুৱেশ্যন কৰিছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব এইটো আপোনালোকৰ কুৱেশ্যনটো প্ৰায় সকলোৱে জানে ভাৰত কেতিয়া স্বাধীন হৈছিলে ভাৰতৰ সংবিধান কেতিয়া গ্ৰহণ কৰাইছিলে এই কুৱেশ্যনটো প্ৰায় সকলোৱে জানে 26 জানুৱাৰী 1950 চনত ভাৰতীয় সংবিধানখন গ্ৰহণ কৰা হৈছিলে আৰু ভাৰত কেতিয়া স্বাধীন হৈছে আপোনালোকে নিশ্চয় জানে এইটো কুৱেশ্যনো জানে ভাৰতীয় সংবিধান কিমান চনত গ্ৰহণ কৰা হৈছিলে 26 জানুৱাৰী 1950 চনত ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিল মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথম মানে কিমান চনত প্ৰথম অসম ভ্ৰমণ কৰিছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব 1921 চনত অসহযোগ আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিল অসহযোগ আন্দোলন আৰম্ভ হৈছিল 1921 চনত অসহযোগ আন্দোলনৰ সময়তে মহাত্মা গান্ধী অসমলৈ আহিছিল আৰু প্ৰথম অসম ভ্ৰমণ বুলি ক'লে 1921 চন ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে বাৰ্মিজসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল বাৰ্মিজ মানে হৈছে মানসকলে কেতিয়া প্ৰথম অসম আক্ৰমণ কৰিছিল বা বাৰ্মিজসকলে ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ হ'ব 1870 চনত 1817 মানসকলে বা বাৰ্মিজসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল গতিকে মনত ৰাখিব বাৰ্মিজসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল 1870 চনত দ্বিতীয় আছিল 1819 তৃতীয় আছিল 1821 ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে RBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বা ক'ত আছে RBI মানে আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বা ক'ত আছে বুলি সুধিছে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ বা মুম্বাই ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত গতিকে মনত ৰাখিব ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে 1829 চনত সতীদাহ প্ৰথা বন্ধ কৰা গভৰ্ণৰগৰাকী কোন আছিলে 1829 চনত সতীদাহ প্ৰথা বন্ধ হৈছিলে আৰু এই সতীদাহ প্ৰথা বন্ধ কৰা ইংৰাজ গভৰ্ণৰগৰাকী কোন আছিলে এইটো কুৱেশ্যন কৰিছে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ উইলিয়াম বেণ্টিংকে 1829 চনত সতীদাহ প্ৰথাটো বন্ধ কৰিছিলে গতিকে মনত ৰাখিব উইলিয়াম বেণ্টিং ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে লাহোৰ কংগ্ৰেছৰ পূৰ্ণ স্বৰাজ প্ৰস্তাৱ কোন চনত অনুমোদিত হৈছিল লাহোৰ কংগ্ৰেছৰ পূৰ্ণ স্বৰাজ প্ৰস্তাৱ কোন চনত অনুমোদিত হৈছিল এইটো কুৱেশ্যন কৰিছে আহিছিলে এইটো কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ 1930 চনত লাহোৰ কংগ্ৰেছৰ পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ অনুমোদিত হৈছিলে 1930 চনত ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে অসমৰ পৰা কিমানজন সাংসদ ৰাজ্যসভালৈ নিৰ্বাচিত হয় অসমৰ পৰা কিমানজন সাংসদ ৰাজ্যসভালৈ নিৰ্বাচিত হ'ব সাংসদ মানে হৈছে MP যাক আমি MP বুলি কওঁ ইংৰাজীত মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট অসমৰ পৰা কিমানজন সাংসদ ৰাজ্যসভালৈ নিৰ্বাচিত হয় এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ 14 জন গতিকে মনত ৰাখিব সাংসদ মানে হৈছে ইংৰাজীত মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট যাক আমি শ্বৰ্টত MP বুলি কওঁ ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ গ্ৰাম্য জনসংখ্যাৰ হাৰ কিমান 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ গ্ৰাম্য জনসংখ্যাৰ হাৰ মানে অসমৰ গ্ৰাম্য অঞ্চলত থকা লোকৰ সংখ্যা কিমান এইটো কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ 85.9% অসমৰ গ্ৰাম্য অঞ্চলত থকা লোক মানে লোকৰ সংখ্যা ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে ডেভিড কেমেৰুন কোন দেশৰ প্ৰধানমন্ত্ৰী আছিল এইটো কুৱেশ্যন কৰিছে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ ডেভিড কেমেৰুন আছিলে ইউনাইটেড কিংডম মানে ইউকেৰ প্ৰধানমন্ত্ৰী আছিলে গতিকে মনত ৰাখিব ইউকেৰ প্ৰধানমন্ত্ৰী আছিলে ডেভিড কেমেৰুন ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে কোন জিলাত গৰম পানী অভয়াৰণ্য আছে অসমৰ কোনখন জিলাত গৰম পানী অভয়াৰণ্যখন আছে এইটো কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ কাৰ্বি আংলং অসমৰ কাৰ্বি আংলং জিলাত গৰম পানী অভয়াৰণ্যখন অৱস্থিত গতিকে মনত ৰাখিব গৰম পানী ৱাইল্ড লাইফ চেংচুৰী বুলি কয় ইংৰাজীত ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে নাগালেণ্ড কেতিয়া অসমৰ পৰা পৃথক হৈছিলে নাগালেণ্ড ৰাজ্যখন কেতিয়া অসমৰ পৰা পৃথক হৈ এখন বেলেগ ৰাজ্য হিচাপে স্বীকৃতি লৈছিলে বা কেতিয়া নাগালেণ্ডখন অসমৰ পৰা পৃথক হৈছিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনচাৰ 1963 চন 1963 নাগালেণ্ডখন অসমৰ পৰা পৃথক হৈ নাগালেণ্ডখন এক্সট্ৰা এখন বেলেগ ৰাজ্য হিচাপে স্বীকৃতি পাইছিলে বা স্বীকৃতি লৈছিলে ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে ভাৰতে ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছে ভাৰতে ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰিবলৈ কোন দেশক প্ৰস্তাৱ দিছে কোন দেশৰ পৰা ৰাফেল বিমানখন ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছে এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব ফ্ৰান্স কোন দেশক প্ৰস্তাৱ দিছে যিহেতু এইটো কুৱেশ্যন আগতে আহিছিল 2016-17 সেইকাৰণে প্ৰস্তাৱ দিছে বুলি আছিলে কিন্তু কোন দেশৰ পৰা বৰ্তমান সময়ত যদি এই কুৱেশ্যন আহে কোন দেশৰ পৰা ক্ৰয় কৰিছে বুলি আহিব গতিকে মনত ৰাখিব ফ্ৰান্সৰ পৰা ৰাফেল বিমান ফ্ৰান্সৰ পৰা ক্ৰয় কৰিছে ভাৰতে ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে
ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল এইটো কোৱেশ্চন কৰিছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল 1942 চনত 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল গতিকে মনত ৰাখিব এইটো কোৱেশ্চন ইয়াৰ পিছত নেক্সট কোৱেশ্চন আছে সম্ৰাট অশোকে জয় কৰিছিলে সম্ৰাট অশোকে কি জয় কৰিছিল এইটো কোৱেশ্চন কৰিছে সম্ৰাট অশোকে কোনখন মানে ৰাজ্য জয় কৰিছিল কি ৰাজ্য জয় কৰিছিল এই কোৱেশ্চন সম্পূৰ্ণ হৈ যাব কলিংগ ৰাজ্য সম্ৰাট অশোকে জয় কৰা ৰাজ্যখন আছিল কলিংগ ৰাজ্য গতিকে মনত ৰাখিব কলিংগ ৰাজ্য কোনে জয় কৰিছিলে সম্ৰাট অশোকে ইয়াৰ পিছত নেক্সট কোৱেশ্চন আছে ভাৰতৰ আটাইতকৈ দীঘল দূৰত্বৰ মিছাইল কি ভাৰতৰ আটাইতকৈ দীঘল দূৰত্বৰ মিছাইল কি এইটো কোৱেশ্চন সুধিছিলে 2016 সুধিছিলে এই কোৱেশ্চনৰ সম্পূৰ্ণ শুদ্ধ আনসাৰ হ'ব অগ্নি 5 অগ্নি 5 ইংলিছত অগ্নি ভি বুলি থাকিব পাৰে ভি মানে হৈছে ৰোমান সংখ্যাৰ যিহেতু 5 অগ্নি ভি বুলি থাকিব পাৰে ভাৰতৰ আটাইতকৈ দীঘল দূৰত্বৰ মিছাইলটো হৈছে অগ্নি ভি বা অগ্নি 5 নেক্সট কোৱেশ্চন আছে ভাৰতৰ দুটা শান্তিকালীন বীৰত্ব বঁটা কি ভাৰতৰ দুটা শান্তিকালীন বীৰত্ব বঁটা কি এইটো কোৱেশ্চন কৰিছিলে অপশ্যন বাৰু বহুত কিবা কিবি আছিলে পৰমবীৰ চক্ৰ বা অন্যান্য কিবা কিবি আছিলে মোৰ যিকেইটা মনত নাই বাৰু কিন্তু যিকেইটা শুদ্ধ আনসাৰ হ'ব অশোক চক্ৰ আৰু কীৰ্তি চক্ৰ ভাৰতৰ শান্তিকালীন দুটা বীৰত্ব বঁটা হৈছে অশোক চক্ৰ আৰু কীৰ্তি চক্ৰ ইয়াৰ পিছত নেক্সট কোৱেশ্চন আহিছিলে ইউৱান কোন দেশৰ মুদ্ৰা ইউৱান কোন দেশৰ মুদ্ৰা আপোনালোকে উচ্চাৰণটো কি কৰে নাজানো মই ইউৱান বুলি কৈছোঁ কোন দেশৰ মুদ্ৰা এই কোৱেশ্চনৰ সম্পূৰ্ণ শুদ্ধ আনসাৰ হ'ব চীন দেশৰ ইউৱানটো হৈছে চীন দেশৰ মুদ্ৰা কাৰেঞ্চি গতিকে কাৰেঞ্চিৰ ওপৰত কুৱেশ্যন প্ৰায় দুটা কুৱেশ্যন প্ৰায় থাকেই ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে ইছৰো কাৰ সৈতে সম্পৰ্কিত এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যাব মহাকাশ গৱেষণাৰ সৈতে ইছৰো মহাকাশ গৱেষণাৰ সৈতে জড়িত আৰু ইছৰোৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰোৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে কোনটো গোটৰ অন্তৰ্ভুক্ত তলৰ কোনটো গোটৰ অন্তৰ্ভুক্ত নহয় অপশ্যনটো ৰাখি দিছোঁ মই সেইকাৰণে যেটো প্ৰব্লেম হয় নহ'লে অপশ্যনটো নাৰাখিলে কুৱেশ্যনটো পদ্মভূষণ পদ্মবিভূষণ পদ্মশ্ৰী আৰু অশোক চক্ৰ তলৰ কোনটো গোটৰ অন্তৰ্ভুক্ত নহয় ইয়াৰ সম্পূৰ্ণ শুদ্ধ যাব অশোক চক্ৰ কাৰণ পদ্মভূষণ পদ্মবিভূষণ আৰু পদ্মশ্ৰী এই তিনিওটা হৈছে পদ্ম বঁটাৰ অন্তৰ্গত পদ্ম এৱাৰ্ডৰ অন্তৰ্গত এই গোটেইকেইটা তিনিওটা পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ কিন্তু অশোক চক্ৰটো পদ্ম এৱাৰ্ডৰ ভিতৰত নহয় সেইটো বাহিৰা সেইটো বেলেগ এৱাৰ্ড গতিকে সেইকাৰণে এনসাৰ মই অপশ্যনটো ৰাখি দিছোঁ মানে ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে সাৰ্কৰ সদস্য দেশৰ সংখ্যা কিমান এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ এনসাৰ 8খন সাৰ্কৰ সদস্য দেশৰ সংখ্যা হৈছে 8খন আৰু এই 8খন দেশ কি কৈছে আফগানিস্তান বাংলাদেশ ভূটান ইণ্ডিয়া মালদ্বীপ নেপাল পাকিস্তান আৰু শ্ৰীলংকা এই 8খন দেশ হৈছে সাৰ্কৰ সদস্য দেশ আৰু সাৰ্কৰ ফুল ফৰ্মটো আপোনালোকে জনাটো দৰকাৰ সাৰ্কৰ সদস্য দেশৰ সংখ্যা কেইখন কি সেইটো জনাৰ লগতে সাৰ্কৰ ফুল ফৰ্মটো জনাটো দৰকাৰ আপোনালোকে গতিকে সাৰ্কৰ ফুল ফৰ্মটো দিছোঁ আপোনালোক চাই লওক সাৰ্কৰ ফুল ফৰ্ম হৈছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কৰ্প'ৰেশ্যন সাৰ্কৰ ফুল ফৰ্মটো আপোনালোকে চাই লওক সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কৰ্প'ৰেশ্যন সাৰ্কৰ হৈছে ফুল ফৰ্ম আৰু সাৰ্কৰ আণ্ডাৰত কেইখন দেশ আছে আপোনালোকে নিশ্চয় গম পালে 8খন আৰু এই দেশকেইখনৰ মই নামটো আপোনালোকক দি দিছোঁ ইণ্ডিয়া আছে বাংলাদেশ আছে ভূটান আছে পাকিস্তান আছে এনেকুৱাকৈ বহুত মানে 8খন আছে ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে চন্দ্ৰত অৱতৰণ কৰা প্ৰথম ব্যক্তি কোন আছিল আৰু কিমান চনত তেওঁ অৱতৰণ কৰিছিলে এইটো কুৱেশ্যন চন্দ্ৰত অৱতৰণ কৰা প্ৰথম ব্যক্তি কোন আছিলে আৰু তেওঁ কিমান চনত চন্দ্ৰত অৱতৰণ কৰিছিলে এই কুৱেশ্যনটোৰ এনসাৰটো মই নিদিওঁ এইটো আপোনালোকে কমেণ্ট কৰক আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাইছে তেনেহ'লে কমেণ্ট কৰক যে চন্দ্ৰত অৱতৰণ কৰা প্ৰথম ব্যক্তি কোন আছিলে আৰু তেওঁ কেতিয়া প্ৰথম চন্দ্ৰত অৱতৰণ কৰিছিলে কিমান চনত তেওঁ প্ৰথম চন্দ্ৰত অৱতৰণ কৰিছিলে গতিকে এইকেইটা কুৱেশ্যন কিমানটা কুৱেশ্যন আলোচনা কৰিলোঁ বাৰু হিচাপ কৰিব নহ'ল ডাইৰেক্ট কুৱেশ্যন বুলি দি দিলোঁ নাম্বাৰটো দিব নহ'ল যাৰ কাৰণে কিমানটা কুৱেশ্যন আলোচনা কৰিলোঁ সঠিককৈ ক'ব নোৱাৰি যদি আপোনালোকে গণিছে তেনেহ'লে নিশ্চয় গম পাইছে কিমানটা কুৱেশ্যন আছে গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় প্ৰিভিয়াছ ইয়েৰৰ পেপাৰত আহি থকা কুৱেশ্যন এছআৰ যিবিলাক এক্সাম হৈ আছে প্ৰিভিয়াছ ইয়েৰত সেইবিলাক কুৱেশ্যনত তাৰ পৰা আপোনালোক দি দিছোঁ ইয়াৰ পৰা হয়তো কমন নিশ্চয় পৰিব পাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গতিকে ভিডিঅ'বিলাক স্কিপ নকৰাকৈ শেষলৈকে চাব লগতে ৰিলেটেড কিছুমান কথাও কোৱা যায় কুৱেশ্যনৰ এনচাৰৰ লগতে গতিকে সেইখিনি জনাটো আপোনালোকৰ দৰকাৰ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ যদি এনেকৈ চাই তেনেহ'লে আপোনাৰ কাৰণেই মানে প্লাছ পইণ্ট আপোনালোকৰ কাৰণেই মানে অলপ বেছি ভালকৈ জনা যায় মানে কিবা এটা কুৱেশ্যনৰ এনচাৰ চনটো জনাৰ লগতে চনটোৰ লগতে যদি আৰু কিবা বেলেগো তাৰ ৰিলেটেড কিবা কিছু কথা যদি জানা তেনেহ'লে একো নহয় সেইটো আপোনালোকৰ প্লাছ পইণ্টহে সেইটো আপোনালোকৰ কাৰণে এটা ভালে কথা এটা কুৱেশ্যনৰ লগত আপোনালোকে আৰু এটা কিবা জানিব পাৰিছে গতিকে ভিডিঅ'বিলাক যদি স্কিপ নকৰাকৈ চাই তেনেহ'লে বহুত মাজতে কিছুমান নজনা কথা জানিব পৰা যায় গতিকে ভিডিঅ'বিলাক স্কিপ নকৰাকৈ যদি চাইছে তেনেহ'লে ইম্পৰ্টেণ্ট কথাও বহুত কোৱা হৈছে গতিকে নেক্সট আহি থকা যি এপ্ৰিলৰ 2 তাৰিখে এছআই এক্সামটো আছে তাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোক দিছোঁ আৰু নেক্সট পাৰ্টো যদি আলোচনা কৰিম আৰু নেক্সট পাৰ্টৰ যিবিলাক প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন আছে যিবিলাক আৰু সেইবিলাক কুৱেশ্যন আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব যিসকলে এছআই এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে অহা দেওবাৰ যিটো পৰীক্ষা হ'ব সেইটোৰ কাৰণে যিসকলে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ কাৰণে এইটো আছামিজ
জিকে মানে GSৰ কুৱেশ্যন পেপাৰ এখন এইখিনি গতিকে তেওঁলোকৰ মাজত শ্বেয়াৰ কৰিব নাপাহৰিব তেওঁলোকৰ মাজত এই ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ তাতো কমন পৰে নিশ্চয় তেওঁলোকৰ হয়তো বেলেগো যদি চাইছে তেনেহ'লে তাৰ পৰা হয়তো কমন পৰিব পাৰে ইয়াৰ পৰা হয়তো পৰিব পাৰে গতিকে আপোনালোকে শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকে যিমান পাৰে এই কুৱেশ্যন এনচাৰবিলাক বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ